হেল্ল' গাইছ নমস্কাৰ। মই আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি গাইছ আজি খাম গছত লগা ব্ৰইলাৰ, গছত লগা ব্ৰইলাৰ খাম। তাকে মানে গছত লগা ব্ৰইলাৰ কেনেকুৱা হয় আমি আপোনালোকক দেখাম। তাৰ আগত মানে মোৰ বাৰীখন চাই লওকচোন আপুনি। এইবোৰ ফুল ফুলিছে দেখিছে নহয়, আৰু দুদিনমান আছে মানে চব্জি মানে কিনি খাব নালাগে। মই চব্জি মোৰ যিহেতু চব্জি এইবোৰ লগাই থৈ দিছোঁ, এইবোৰতে ওলাই যাব আৰু। এতিয়া খাম আমি গছত লগা ব্ৰইলাৰ, গছত লগা কেনেকুৱা গছত লগা ব্ৰইলাৰ আপোনালোকে দেখিছে জানো? নাই দেখা যদি ভিডিঅ'টো চাওক। গাইছ মোৰ ওলাই মেলি ৰেডি হৈ গ'ল। এতিয়া মানে কি ব্ৰইলাৰ অনাৰ আগত মানে কি তাৰ আগতে মানে কি তামোল পাণ অলপ লৈ লওঁ। তামোল পাণ যিহেতু মোৰ মানে কি তামোল পাণ মই খাই থাকোঁ, তামোল পাণ বৰ্তমান শেষ হৈ গ'ল। আৰু মানে কি মাংস খাই কিনে তামোল পাণটো খাব নাপালে মানে অলপ বেয়া লাগে ন। তাৰ গতিকে মানে কি দোকানটো ওচৰতে আছে, পটকে যাওঁ তামোল পাণ লৈ আনো। আপোনালোকো বলক মোৰ লগত, মানে কি মোৰ গাঁৱৰ পৰিৱেশটো চাব, মানে কেনেকুৱা মানে পাহাৰীয়া জেগা মানে আপোনালোক দেখাই লৈ যাম। তো গাইছ দোকান পালোহি। এতিয়া মই মাত্ৰ তামোল পাণ দুটামান লৈ লওঁ, তাৰপৰা গৈ থাকোঁ। তো গাইছ এয়া কেৰেলা তামোল, এইবোৰ তামোল মানে কি দামটো মানে ইয়াত অলপ বেছি, মানে কি এতিয়া এটাত 5 টকাকৈ পৰিছে। পাণ মানে কি তামোলটো যিটো মানে কি আমাৰ তাত এটাত হয়তো 2 টকা 3 টকা হ'ব পাৰে, ইয়াত মানে কি কেজি চিষ্টেম। কেজি মানে কি মই 30 টকা লৈছোঁ, 30 টকাত মাত্ৰ এই 6টা উঠিছে। 6টা তামোলত মানে কি 30 টকা, যিহেতু এটাত 5 টকাকৈ পৰিলে। কিন্তু মানে কি আৰু পাণ এই 20 টকাত পাণ মাত্ৰ 8 খিলা দিছে। 8 খিলা পাণৰ দাম 20 টকা। আৰু মানে এইখনে আমি বজাৰ মাৰ্কেটখন, আমি যিখন মাৰ্কেটৰ পৰা সদায় বজাৰ কৰি নি খাওঁ, এইখনে। ইয়াত বেছি বস্তু নাপায়, ৰঙালাওটো পায়, এই বন্ধাকবি আছে, আৰু মানে কি তিয়ঁহ আৰু ভেন্দি চেন্দিবোৰ এইবিলাক বস্তু পায়, যি মানে কি অসমতকৈ কিন্তু দাম। কেঁচা পাচলি ইয়াত মানে কি বহুত বেছি দাম। তো আমাৰ গাঁওখন চাওক কিমান সুন্দৰ, মানে ধুনীয়া গাঁও এখন। মানে কি ইয়াত চাওক না, গোটেই এখন পাহাৰ এৰিয়া মানে। ইয়াত চাওক গোটেইখন, আপুনি যিমান দূৰলৈকে চকুৱে মুনিব পাৰে তিমান দূৰলৈকে মানে কি পাহাৰে পাহাৰ, অকল মাত্ৰ পাহাৰে, মানে গোটেই এৰিয়াটোৱে পাহাৰ মানে। দোকানৰ পৰা আহি গ'লোঁ। এতিয়া আহক আমি মানে কি গছৰ পৰা ব্ৰইলাৰটো আনোগৈ, আহক। তো গাইছ আমাৰ ব্ৰইলাৰ ফাৰ্মখন আছে এইখিনি। এয়া ডাঙৰ ব্ৰইলাৰ, সৰু ব্ৰইলাৰ, আৰু মানে কি ব্ৰইলাৰ পোৱালি আছে। তো আমি ইয়াৰ পৰা এটা ব্ৰইলাৰ কাটি লওঁ। যেনেকৈ খাব জানিলে চাবলৈ চিয়া হয়, তেনেকৈ মানে কি যেতিয়ালৈকে মাহৰ শেষত দৰমহা নোপোৱালৈকে পথাৰলৈ ব্ৰইলাৰ খায়। তো গাইছ এইটোৱে আমাৰ ব্ৰইলাৰটো। এতিয়া ব্ৰইলাৰটো কাটিব লাগে। কিন্তু ব্ৰইলাৰ মানে জিন্দা কাটি দিছোঁ ন, তেজ ওলাইছে, চব তেজ কৰিছে। এয়াই মানে কি আমাৰ ব্ৰইলাৰ দৰমহা নোপোৱা কাৰণে মানে এয়াই আমাৰ কাৰণে ব্ৰইলাৰ হৈছে, তেজ কৰিছে ব্ৰইলাৰটো। এতিয়া ব্ৰইলাৰটো আমি পাখি চাকি গুচাই লওঁ। তো গাইছ ব্ৰইলাৰটো মানে ফালি কিনে পেটু চেটু উলিয়াই লওঁ। ফোন এটা আহিলেচোন। হেল্ল', কি কৰি আছ? এই মই 2 কেজিমান ওজনৰ ব্ৰইলাৰ এটা আনিছোঁ, তোৰাকে কাটি আছোঁ। समझ रहे हो এই দুটা মানুহ কিমান খাম ন, খাম আৰু এলাই পেলাই 2 কেজিমান এটা আনিছোঁ আৰু। হ'ব দে, মই ব্ৰইলাৰটো কাটি লওঁ নহ'লে। হ'ব। এতিয়া আছোঁ মোৰ 2 কেজি ওজনৰ ব্ৰইলাৰটো।
তো গাইছ কাটি মেলি ৰেডি হৈ গ'ল চব। এয়া ব্ৰইলাৰ পিচ দেখিছে, কিন্তু মানে কি লেগ পিচটো বিচাৰি নাপায়। লেগ পিচ খাব নাপায়, সেইটো লেগ পিচে নাই। এতিয়া আমি এইখিনি বনাই মেলি ৰেডি কৰি কিনে খাব লাগে। তো গাইছ বিলাহী পকি আছে, পকা বিলাহী এটা ছিঙি লওঁ। যিটো ব্ৰইলাৰ মাংসত বিলাহী নিদিলে খাই ভাল নালাগে ন। হৈ যাব। তো গাইছ আমাৰ কাটি মেলি চব ৰেডি হৈ গ'ল। এতিয়া মানে কি বনাই থকা হৈছে মানে তাৰ আগত মানে কি এটা দুখৰ কথা হৈছে। মানে দুখৰ কথা মানে কি এইটো হৈছে গেছ চৌকাটো। এইটো গেছ চৌকাটো এডাল দেখিছে পাইপডাল, আৰু চিলিণ্ডাৰটো আছে গৈ ইয়াত। চাওক আপোনালোকে, চৌকাটো আছে ইয়াত আৰু চিলিণ্ডাৰটো আছে ইয়াত। এইটোৱে দুখৰ কথা হৈছে মানে যিহেতু মানে কি আজি 5 দিন হৈ গ'ল চিলিণ্ডাৰ গাড়ী অহাই নাই আমাৰ ইয়াত। আৰু সেইটো কাৰণে আজি আমি মানে কি ইয়াত চৌকাত বনাই খাবলগীয়া হৈছে। আপোনালোকে ভাবিছে যে আমাৰ এইটো ৰুমত আমি এহালে আছোঁ, দুটাই আছোঁ বুলি ভাবিছে, কিন্তু সেইটো মিছা। সেইটো মানে নহয়, আমাৰ ইয়াত আছোঁ 4টা আৰু 2টা দেখাই আছোঁ। তো গাইছ আমি অকলে নাই, আমাৰ লগত মানে আমাৰ এহালো আছে। এহাল দেখিছে আপোনালোকে, এহাল মানে কি আনি থৈ দিছোঁ, মানে পুহি আছোঁ। মানে বহুত ভাল লাগে এহালক, মানে কি চিঞৰি থাকে ৰাতি বহুত ধুনীয়াকৈ আৱাজ উলিয়াই মানে চিঞৰি থাকে। মানে সেইটো কাৰণে আনি থৈ দিছোঁ। মানে ওচৰৰ মানুহৰ পৰা মানে কি দিছিলে, দিয়া মানে কি খুজিছিলোঁ, খোজাৰ কাৰণে দিলে, দিয়া মানে আমিও নিজে পুহি আছোঁ। দানা দোকানৰ পৰা কিনি আনি দিব লাগে। আৰু মানে কি তুলসী পাত খাই সিহঁতি, আৰু মানে আৰু এটা বন পাত আছে সেইটোকে খাই সিহঁতি। যিটো আমাৰ লগত মানে ভাত নাখায়, আমাৰ লগতে আছে যদি আমাৰ লগত ভাত নাখায়, কিন্তু অকল তুলসী পাতটো সিহঁতি খাই বহুত ভাল পায়। তো গাইছ আমাৰ ব্ৰইলাৰ মাংস ৰেডি হৈ গ'ল। চাওক ব্ৰইলাৰ মাংস, গছত লগা ব্ৰইলাৰ, গছত লাগিছিল। তো গাইছ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু মোৰ এইটো যিহেতু নতুন চেনেল, আপোনালোকে যদি ভিডিঅ' আগলৈ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।